গুড মৰ্ণিং এভৰিৱান। তো আজি ইমান কুঁৱলী পৰিছে, মানে বাহিৰত একো দেখাই নাযায়। আজি যিহেতু নতুন বছৰ পৰিছে, সকলোৱে জানে। ইমান কুঁৱলী পৰিছে আজি পুৱা পুৱা, মানে সেইটো ৰাস্তা মই যিটোতে যাওঁ, কিন্তু আজি দেখা ৰাস্তাটো একদম দেখাই নাযায়। তাৰ পৰা অলপ দূৰৰ পৰা মানে একো মানে দেখা নাযায়, ইমান কুঁৱলী পৰিছে আজি। আজি জানুৱাৰীৰ 1 তাৰিখ 2024, প্ৰথম দিন আজি। পৃথিৱীৰ যিমানবিলাক মানুহ আছে সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। এই বছৰটো আপোনালোক ভালকৈ যাওক আৰু ভাল ভাল কাম কৰক, ভালকৈ পঢ়া শুনা কৰক, এইটো মোৰ আশা। দেখা ইমান মানে কুঁৱলী দেখাই নাযায়। এতিয়া মই স্কুললৈ গৈ আছোঁ। আজি সোমবাৰ, মই আজি খাতাটো দিম, মানে এক্সামৰ পেপাৰবিলাক মই আজি ল'ৰা ছোৱালীবিলাকক দি দিম। এটা কথা মোক বহুত কেইজনে সুধিছে যে আপুনি কয় যে আপুনি ৰাস্তাৰে খোজকাঢ়ি যায় আৰু কিমান দূৰ ন আপোনাৰ স্কুলটো হ'ব পাৰে। এই বঢ়ি দূৰ, ইমান দূৰত নহয়, 2-3 কিলোমিটাৰ, সেইটো নহয়। বাট মই যদি ফুল স্পীডত খোজকাঢ়োঁ মোৰ ঘৰৰ পৰা মোৰ স্কুল পাবলৈ মানে ধৰি লোৱা 35 মিনিট বা 36 মিনিট এনেকৈ লাগি যায়। আৰু যদি মই লাহে ধীৰে সুস্থিৰে খোজকাঢ়োঁ তেন্তে 40 মিনিটৰ ওপৰত লাগি যায়। মানে মই ডেইলি নিতৌ 40 মিনিটছ অহা যোৱা খোজকাঢ়ি কৰোঁ, মানে 80 मिनट्स। अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा। আমি যিবিলাক প্ৰশ্ন এনসার দিও এগুলোকে মুখস্থ কৰিব লাগে না নাই? কিন্তু খালি মুখস্থ কৰিলে হ'ব নেকি? হ'ব। আমি এইটো কি কৰিব লাগিব, বুজিব লাগিব। আগত ভালকৈ যে সারে কি কোশ্চেন এনসার তোমালোকক দিছে, এই কোশ্চেন এনসারটো বুজিব লাগিব। কোশ্চেনটো মানে বুজিব লাগিব আৰু এনসারটো কি দিছে এনসারটো মানেটো বুজি ল'ব লাগিব। ঠিক আছে? আৰু তাৰ পিছতে তুমি এইটো মুখস্থ কৰিব পাৰিবা আৰু মনত ৰাখিব লাগিব। ঠিক আছে? একচুৱেলি এই ব্লগটো মই মানে এতিয়া আমাৰ স্কুলখন ছুটি হ'ল আৰু এতিয়া মই মোৰ ব্লগখন শেষ কৰিম, কিন্তু ভিডিঅ'টো কেতিয়া আপলোড কৰিম সেইটো নাজানো। ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ মই 1 তাৰিখত, মানে আজি আপলোড হয়তো 2-3 দিনমান পাছতহে হ'ব।